ঐ ছোৱালী, তই অথনিৰে পৰা মোবাইলটোকে যে লৈয়ে আছ হা? পাকঘৰতো অকল মোবাইলে নেকি হে? পঢ়া শুনা কাম আছে নাই তোৰ হে? নাই যদি ঘৰৰ কামত লাগ। নহয় মানে মা স্কুলৰ সেই কিবা অনলাইনৰ হেৰি চলি আছিলে, ক্লাছ চলি আছিলে, সেইকাৰণে ভাবিলোঁ অলপ দেৰি চাই লওঁ বুলি। ক্লাছ নকৰিলেও স্কুলত ছাৰহঁতে গালি পাৰিব, আৰু তুমি ঘৰত কাম নকৰিলেও ক'বা গালি পাৰিবা, আৰু মোবাইলটো একেহে টিপি থাকিলেও গালি পাৰিবা। মই কৰিম কেতিয়া হে? তোক মই ক্লাছ নকৰিবলৈ কোৱা নাই, কিন্তু ক্লাছ নকৰি আকৌ সেই জাহা তাহাঁকে হোৱাটছআপটো চলাই তই যা তা ল'ৰাৰ লগত হেৰি কৰি থাকিব নালাগে, মেছেজ খেলি থাকিব নালাগে। তহঁতৰ মই চব তালি নালি চিনি পাওঁ বুজিলি, সেইটো বয়স আমিও পাৰ কৰি আহিলোঁ। তুমি যে চব কথাতে অকল সন্দেহৰ চকুৰে চাই থাকা। হ'ব, মোলৈ ইমান চকু গোপা কৰি চাই থাকিব নালাগে। যা, বাপেৰে কামৰ পৰা আহিব এতিয়া, পানী চানী যোগাৰ কৰি কি ক'ত কৰ কৰি দিকে যা আগফালে। অঁ আৰু শুন, মোৰ এই আমাৰ ৰুমৰ বিচনা চাদৰকেইখন অকণমান ধুই দিবি, কিমান লেতেৰা হ'ল দেখা নাই হে? গেলা সোপাতে একদম দিনটো হেৰি কৰি থাকিবি, বাগৰি থাকিবি, তেও তহঁতৰ ধুবলৈ সময় নাই অ'। হ'ব হ'ব, ইজনীক হ'বলৈ একো নকৰা, অকল মোকে চব পাচি থাকিবা। হেৰ' তহঁতৰ ভালৰ কাৰণেহে কৈছোঁ, এইটো সময়টোৱে বহুত বেয়া হয়, কোনে কি কৰে ঠিক নাই। এইকাৰণে এইটো সময়তে যদি অলপ ভাল মানুহ হ, তেতিয়া পিছৰ চোৱা চিন্তা নাই আৰু। ক'লে আকৌ ভাব চাগে মায়েজনী একেৰাহে বকি থাকে বুলি। বুজিবি এইবোৰ পিছত বুজিবি, যেতিয়া ডাঙৰ হবি, বুজা পৰা হবি, গম পাবি তেতিয়া মইনো কেলে একেৰাহে টেকটেকাই থাকোঁ। দৰমহাটোকে সোমোৱা হ'লে ইমান দেৰি হৈছে এইবাৰ, আনকালে 2-3 সোমাই যায়। কাম কেইটামানো আছিলে এতিয়া। আপুনি মানে বহিহে আছে অথনিৰ পৰা নে? মই আকৌ আপুনি কামত বোলো লাগিহে আছে হ'বলা। হেৰা, অকণমান বহি থকা দেখিবলৈ পালে যে তুমি সেইষাৰ কথা কোৱা। অকণমান বহি থাকিলে কিবা হ'ব নেকি হে? মতা মানুহ হ'লো বুলি আৰু দিনটো একেৰাহে কামকে কৰি থাকিব নোৱাৰোঁ নহয়। আপোনাৰ আৰম্ভ হৈ গ'ল আৰু ন? মই আকৌ মুখখন মেলিবই নোৱাৰোঁ। হ'ব, ডাঙৰ ছোৱালী চুমিকণৰ কথা এতিয়া চিন্তা কৰিব লাগে, আপোনাৰতো এইবোৰ কাণ্ড জ্ঞানেই নাই আকৌ। কি চিন্তা কৰাৰ কথা কৈছা তুমি? তাই বিয়াৰ কথা কৈছোঁ আকৌ। তাই এতিয়া ডাঙৰ হ'ল নহয়, সদায় ঘৰতে ৰাখি থাকিম বুলি ভাবিছে নেকি আপুনি? ছোৱালী মানুহ উপযুক্ত বয়স হ'লে বিয়া দিব লাগে আৰু, নহ'লে পিছত এইবোৰ দিগদাৰহে হয় দেই। আপুনি ভাল ল'ৰা এটা চাওক, নহ'লে মোৰ ক'ৰবাত খবৰ কৰোঁ, আমাৰ মোমাইকহঁতৰ সিহঁতকো কওঁ কথাটো, কি কৰে চিন্তা কৰি চাওক বোলো। এৰা, মোৰো মনলৈ এতিয়াহে আহিছে পাই, ছোৱালী সৰু বুলি ভাবি থাকোঁতে ডাঙৰেই হ'ল। পিছে তাই বা আকৌ কি কয়? তাই বা লগত কথা নাই ন, তাইৰ লগত কথা নাই ন, আমাৰ লগতহে কথা। আমি যাক যেনেকুৱা দৰালৈ চাই দিওঁ তাই তেনেকুৱা দৰালৈকে বিয়া হ'ব লাগিব। আপুনি যে অলপ লাই দি ছোৱালী দুয়োজনী মোৰ বেয়া কৰি পেলালে। এৰা, তেনেকৈ নক'বা আকৌ, তাইকেইজনী বেলেগ কোনোবা আছেই আকৌ, তাইৰো এটা মন আছে নহয়, বুজিছা নাই? আপোনাৰ লগত মোৰ কোনো কথা নাই, মুঠতে দৰা তাই চালে নহ'ব, দৰা আমি চাম, নিজে চাম, আমি পচন্দ কৰিম ভাল ল'ৰা। আৰু আপুনি তাইৰ লগত কথা নাই দেই, তাইৰ কথা কৈ নাথাকিব। তাইৰ মতে কথা নচলিব নহয়, এইটো বিয়াৰ কথা হয়, গম পাইছে নাই? ধেমালি কৰা কথা নহয় নহয়। হ'লেও এবাৰ তাইক সুধি চাব লাগিব। যি কৰে কৰি থাকক, মোৰ এটাই সিদ্ধান্ত, আৰু মই সলনি কৰিবলৈ নাই। মোৰ তাইৰ মতে নহ'ব, সিমানেই কথা। মই এতিয়া আহিছোঁ, ভাত বাঢ়োঁগৈ, আহক। মাক হৈও ইমান তেনেকুৱা হ'ব পাৰেনে বাৰু মানুহ? বিচুতি আৰু দেই। মই নতুন কথা এটা চিন্তা কৰিছোঁ, কি হয় বোলো, ভালেই হ'বনে বেয়াই হ'বনে, আপোনাক বোলো কথাটো কৈ লওঁ। কি কথা ন, কোৱাচোন বাৰু, ক'লেহে মই শুনিলে গম পাম কি কথা। মানে আমাৰ ইয়ালৈ মানে ল'ৰাটোলৈ সেই মিনতিহঁতৰ ছোৱালীজনীকে চাওঁ বুলি ভাবিছোঁ, বেয়া হ'ব নেকি বাৰু? ঘৰতে বেয়া নহয়, কিন্তু এনেকুৱা এটা ল'ৰালে তেনেকুৱা এজনী ভাল ছোৱালী দিবও জানো? আমাৰ ই যে অকণমান মানে অকৰা টাইপৰ, মই সেইটো সিহঁতক কোৱা নাই নহয় মিনতিক। নহ'লে আজিকালি ছোৱালীচোন সেই বিচাৰিবলৈকে দিগদাৰ হ'ব। মুঠতে মিনতিক যেনে তেনে তেল চেল দি হ'লেও, অলপ ফাঁকি ফকা দি হ'লেও ছোৱালীজনী মানে আমাৰ ইয়ালৈ আনি থওঁ বুলি ভাবিছোঁ কথাটো। এই কথাটো বেয়া নহয় বাৰু, ভালেই। মই এহেকা দিওঁ বুলিয়ে কৰিছোঁ, তাইও ভগিব। আগতে মোক কৰি থোৱাবিলাকৰ এতিয়া তাই পস্তাব। এতিয়ালৈকে মই তাইক একো কোৱা নাই, কিন্তু মিনতিয়ে যে দৰা বিচাৰি আছে এইটো কথা মই গম পাইছোঁ যিসকলে। আৰু সেইকাৰণে ভাবিছোঁ মই আপোনাৰ লগত কথাটো পাতি লৈ বোলো আমাৰ ইয়াৰ কাৰণে মই কৈ চাওঁ। প্ৰথম অৱস্থাত লাগিলে জাহা তাহা কথা কৈ ফাঁকি দিয়ে বিয়াখন পাতি লওঁ, আৰু বিয়া পতাৰ পিছত তাহাঁতি গম পালেও পকাৰ একো নাই তেতিয়া। তুমি কিন্তু কথাটো ঠিকেই চিন্তা কৰিছা দেই। বাৰু মই আজি ফোন এটা লগাম মিনতিলৈ, তেতিয়া মুঠতে আমাৰ ইয়াৰ কথাটো নক'বলৈ ক'বা কাকো, এই কেনেকুৱা। বেলেগে বাৰু নকয়েই, খালি মিনতি
ছোৱালীজনী চাইছোঁ, বেলেগক এইটো কথা ক'ব নালাগে। এটা কথা আকৌ, বিয়াখন মনে মনে সোনকালে ঠিক কৰি থ'ব লাগিব। বিয়াখন মানে ডাঙৰকৈ আমি নাপাতোঁ তেতিয়া। বাইদেউ, মই তাকে চিন্তা কৰি আছোঁ কথাটো। বাইফালে ফুচু আহিছে নেকি? বাইদেউ, তাক কিবা এটা কৰি মুঠতে মনটো হেৰি কৰিব লাগিব, গলাব লাগিব। তুমি মন নাথাকা, সি শুনিব এতিয়া। আমি তোমাৰ কথাহে পাতি আছিলোঁ আকৌ। শুনটো, তোমালৈ ধুনীয়া কইনা এজনী আনিম বুলি ভাবিছোঁ নহয় আমি। তোমাক কইনা লাগিবনে? সঁচা কইনা আনি দিম এবাৰ, পুতলা কইনা নহয়। সঁচা কইনা? নালাগে, মোৰ বাৰ্ডে পুতলাহে লাগে। আৰু তোমালোকে আজি মোক ফুৰিবলৈ লৈ যাম বুলি কৈছিলা নহয়। ঢেৰ মানে পুতলা আনিম বুলি কৈছিলা নহয়। মই পুতলাকেইটাৰ লগতহে খেলিম। চোৱা শুনটো, তোমালোকৰ যেতিয়া কইনাজনী আহিব, কইনাজনী কিমান ধুনীয়া হ'ব। কইনাজনী তোমাৰ লগত খেলিব, থাকিব, নাচিব। আৰু তোমাক আইচক্ৰীম খাবলৈ লৈ যাব নহয়। হয়নে জেঠাই? ঠিক আছে, মোক কইনাজনী আনি দিবা দেই। ব'লা তেন্তে আজি কইনাজনী আনোগে। আজি নালাগে দেই, পাছত এদিন আনিমগে আমি। ঠিক আছে। তুমি তেন্তে এতিয়া অকণমান শুই লোৱা দেই। গাটো সোনকালে ধুই ল'বা খালি। হ'ব তেন্তে মা। কি মজা হ'ব, এইবাৰ যে মই কইনাৰ লগত খেলিম। মাহঁত সঁচাকে দেই বহুত ভাল, জেঠাইও বহুত ভাল। মই ধুনীয়া হ'ব লাগিব গাটো, পাউডাৰ চাউডাৰ ঘঁহি বগা হ'ব লাগিব, তেতিয়াহে মোক কইনাজনী মোৰ লগত খেলিব, আইচক্ৰীম দিব। বাইদেউ, সি মান্তি হ'ব যেন লাগিছে দেই। মান্তি হৈ যাবতো, চিন্তা কৰিব নালাগে। তই খালি মিনতিক প্ৰথমতে কথাখিনি পাতি ঠিক কৰি ল। মই ইয়াক একেবাৰে হেৰি কৰাই আছোঁ, মান্তি কৰাই আছোঁ। আৰু ইয়াক মানে অকণমান ভালকৈ তেল চেল দি অকণমান কিবাকিবি কৰিম ক'লে ই সোনকালে হৈ যাব। তই চিন্তাই কৰিব নালাগে তাৰ কথা। যাই পৰাই ঠিক কৰাটো মোৰ দায়িত্ব। আৰু দেই, ভগৱানৰ কিবা চকু মেলি চাবা আৰু। যেনেকৈ কামটোত আগবাঢ়িছোঁ তেনেকৈ হ'লেই হয় আৰু। মুঠতে মিনতি ছোৱালীজনী আনিমেই আৰু। এতিয়াই খালি ল'ৰাটো অকৰামীবিলাক ধৰা নপৰিলেই হয় আৰু। কিবা এটা কৰিব লাগিব, মুঠতে চলে বোলে ক'বলৈ কিবা এটা কৰিম আৰু। হ'ব তেনেহ'লে এতিয়া এইবোৰ বাদ দিয়ক। এতিয়া ভাত পানী সোনকালে খাই ল'ব লাগে ব'লক, তেতিয়াহে আমি আজৰি হ'ম। ব'লা।